ওয়েলকাম টু Satya'sKitchen অসমীয়া পাকঘৰলৈ সকলোকে পুনৰ এবাৰ আদৰণি জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে বুলি আজি চিকেনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ নতুন বুলি নহয় একচুয়ালি মোৰ কিচেনত মানে মোৰ চেনেলত নতুন ৰেচিপি হয় আৰু ইয়াৰ নামটো হৈছে ডাল মুৰ্গ বুলি ক'লে মানে শুনিবলৈ অকনমান মুগলাই বা শাহী টাইপৰ নিচিনা লাগে নহয় জানো এটো মুগলাই ৰেচিপি হয় কিন্তু যদিও মুগলাই ৰেচিপি হয় ইয়াত Satya'sKitchenৰ টাচ আছে গতিকে ৰেচিপিটো মই সিম্পলকৈ ৰাখিছোঁ বৰ বেছি একদম মানে টাফ কৰাগে নাই ৰেচিপিটো একেবাৰে হেকলৈকে চাব আপোনালোকে তেতিয়া ভালদৰে বুজি পাব আৰু বনাব পাৰিব আৰু নিশ্চয় এবাৰ ট্ৰাই কৰি জনাব কেনেকুৱা পালে যদি ভাল লাগে প্লিজ ভিডিওটোক এটা লাইক দিব আৰু মোৰ চেনেলটো যে সাবস্ক্ৰাইব কৰি লয় আহক ৰেচিপিটোলৈ আগবাঢ়ো ডাল মুৰ্গ বনাবৰ কাৰণে প্ৰথমে আহক সামগ্ৰীখিনি যোগাৰ কৰি লওঁ আৰু কি লাগিব জানি লওঁ নহৰু লৈছোঁ কেইফুটামান নহৰুখিনি বাকলি গুচাই ল'লে হ'ব কাটিব বা খুন্দিব নালাগে দুটা অকমান মিডিয়াম সাইজৰ বিলাহী লৈছোঁ আৰু এইকিটা মই ৰাফলিয়ে কাটি ল'ম দুটা মিডিয়াম সাইজৰ পিয়াজ লৈছোঁ আৰু এইকিটা মই ৰাফলি কাটি ল'ম এটুকুৰা আদা লৈছোঁ 1.5 ইঞ্চ মানৰ হ'ব কুকুৰা মাংস মই আধা কেজি লৈছোঁ ইয়াত এতিয়া 1.5 টিস্পুন নিমখ আৰু 1.5 টিস্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ দি ভালদৰে সানি লৈ 30 মিনিট মানৰ কাৰণে মেৰিনেট কৰি ৰাখিম এতিয়া প্ৰথমে এখন কেৰাহীত মই 1 কাপ পানী দিছোঁ ইয়াত মই গেছটো জ্বলাই ৰাখিছোঁ মিডিয়াম ফ্লেমতে এতিয়া ইয়াত কাটি লোৱা সামগ্ৰীখিনি যেনে বিলাহী 7-8 ফুটামান নহৰু আদাখিনি আৰু কাটি লোৱা পিয়াজখিনি এটা সকলোখিনি মই এই পানীখিনিতে দি দিম এটা কেঁচা জলকীয়াও দিছোঁ আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়াহ'লে সৰহকৈ দি ল'ব আৰু দিছোঁ 1 টেবুলস্পুন ধনিয়া গুটি এইখিনি ভাজি লোৱা নহয় পিছে 1/2 টেবুলস্পুন জিৰা গুটি আৰু 15-20 মান কলা জালুক এই আটাইখিনি এতিয়া 7-8 মিনিট মানৰ কাৰণে হাই ফ্লেমতে সিজাই ল'ম ঢাকনখন লগাই দিব তেতিয়া অলপ সোনকালে উতলিব আৰু সোনকালে সিজিব 7-8 মিনিটৰ পিছত দেখিব যে বিলাহীখিনি অকণমান গলিবলৈ ধৰিছে আৰু পিয়াজখিনি অকণমান জয় পৰিছে আৰু এটা ধুনীয়া গোন্ধ ওলাব এইখিনি অকণমান দেৰি ঠাণ্ডা কৰি মিক্সিত এটা ধুনীয়া পেষ্ট বনাই ল'ব এটা কথা মন কৰিব মিক্সিত যেতিয়া পিচিব তেতিয়া খালি এক্সট্ৰা পানী ব্যৱহাৰ নকৰিব ইয়াত যিখিনি পানী আছে সেইখিনি সহায়তে এটা ধুনীয়া পেষ্ট বনাই ল'ব এতিয়া আকৌ এখন কেৰাহীত মই 3-4 টেবুল চামুচমান মিঠাতেল গৰম কৰিছোঁ ইয়াত মিঠাতেলৰ হলনি আপোনালোকে ঘিউ বা অন্য ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত গোটা গৰম মছলা যেনে তেজপাত লং ইলাচি আৰু দুটুকুৰা ডালচিনি এই গৰম তেলতে প্ৰথমে দি দিছোঁ আৰু 4-5 সেকেন্ড মানৰ কাৰণে ভাজি ল'ম যাতে ইয়াৰ সুগন্ধখিনি তেলত মিলি যায় আৰু তাৰ পিছতে ইয়াত এড কৰি মেৰিনেট কৰি থোৱা মাংসখিনি মাংসখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম যাতে ইয়াৰ কেঁচা গোন্ধটো নোহোৱা হয় এইদৰে এটা সাইড ফ্ৰাই হোৱাৰ পিছত লুটিয়ে আনটো সাইডো ফ্ৰাই কৰি লৈছোঁ এনেকৈ কৰিলে মানে এটা ধুনীয়া ৰঙো উঠে মাংসখিনিত আৰু ইয়াৰ কেঁচা গোন্ধটো নোহোৱা হয়
মাংসখিনি ভালদৰে ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া এড কৰিম বুটডাল বা চানাডাল যিখিনি মই এৰাতিৰ কাৰণে তিয়াই ৰাখিছিলোঁ ইয়াত মোৰ আধা কাপ চানাডাল আছে যদি আপোনালোকে বিচাৰে অলপমান বইল কৰিও ল'ব পাৰে এই মাংসখিনি আপোনালোকে প্ৰেছাৰ কুকাৰটো বনাব পাৰে এইদৰে বুটডালখিনিৰ লগত ভাজি লোৱাৰ পিছত অলপ সময় এতিয়া বুটডালখিনি মাংসখিনিৰ লগত অকণমান সময় ফ্ৰাই কৰি ল'ম তাৰ মাজতে দিছোঁ হালধি 1 টিস্পুন এতিয়া সকলোখিনি এবাৰ মিক্স কৰি ল'ম এতিয়ালৈকে মই ইয়াত মাংসত নিমখ দিয়া নাই অকল মেৰিনেট কৰোঁতেহে দিছিলোঁ আৰু যিহেতু অলপমান লাগিব কাৰণ মছলাখিনিতো দিয়া নাছিলোঁ নিমখ গতিকে অলপ চাই চিতি দিব লাগিব দাইলখিনি অকণমান সময় ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া এড কৰিম পিচি থোৱা মছলাখিনি য'ত আছিলে বিলাহী নহৰু আদা জলকীয়া পিঁয়াজ ইত্যাদি সকলোখিনি এবাৰ ইয়াত দি দিছোঁ এই মছলাখিনি দিয়াৰ পিছতে ভালদৰে মিক্স কৰি ল'ব আৰু যদি দৰকাৰ হয় তেতিয়াহ'লে নিমখ এড কৰিব তাৰপিছতে সকলোখিনি প্ৰেছাৰ কুকাৰত দি 2-3টা হুইচেল দিয়াৰ পিছতে এই মাংসখিনি ৰেডি হৈ যাব কিন্তু আজি মই প্ৰেছাৰ কুকাৰত নবনাওঁ এইদৰে খোলা বাচনতে বনাম গতিকে ঢাকনখন লগাই একেবাৰে স্লো ফ্লেমত 30 to 40 মিনিট সিজাম যেহেতু মই একেবাৰে স্লো ফ্লেমত সিজাম গতিকে ইয়াত মই এক্সট্ৰা পানী আকৌ এড নকৰোঁ একেবাৰে গাপত সিজোৱা নিচিনা হ'ব গতিকে ইয়াত পানীৰ আকৌ প্ৰয়োজন নহ'ব তথাপিও মাজে মাজে চেক কৰি থাকিব যদি আপোনালোকে এইদৰে বনায় কিন্তু যদি প্ৰেছাৰ কুকাৰত বনায় তেতিয়াহ'লে অকণমান পানী এড কৰি দিব এতিয়া ঢাকনখন লগাই একেবাৰে স্লো ফ্লেমতে সিজিবলৈ দিম এইখিনি সময়তে আহক আমি ধনিয়া অকণমান কাটি লওঁ একেবাৰে শেষত ধনিয়াখিনি ছটিয়াই দিছোঁ ডালত যেহেতু টাৰ্কা নলগালে ভাল নালাগিব গতিকে টাৰ্কা অকণমানো লগাই দিছোঁ তাৰ কাৰণে এখন টাৰ্কা পেনত মই অকণমান মিঠাতেল লৈছোঁ ইয়াৰ সলনি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত দিছোঁ অকণমান জিৰা এটা শুকান জলকীয়া মই ভাঙি দিছোঁ আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰখিনি দিওঁতে আপোনালোকে গেছটো অফ কৰি ল'ব তাৰপিছত এইখিনি লগে লগে মাংসখিনিৰ ওপৰত ঢালি দিব আৰু ভালদৰে মিক্স কৰি ল'ব আৰু এয়া আমাৰ ডাল মুৰ্গ ৰেডি হৈ গ'ল খুবেই বঢ়িয়া হৈছিল খাবলৈ নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু যদি ৰেচিপিটো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা দিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন নতুন নতুন ৰেচিপি লৈ আকৌ পুনৰ লগ পাম তেন্তে আজিলৈ আহিছোঁ বাই বাই